নমস্কাৰ মোৰ নাম অভিষেক বৰঠাকুৰ আজি আমি এটা নতুন ভিডিঅ' ওপৰত কথা পাতিম হেতু নাম হ'ল তুম হো কাহা আহক তুম হো কাহা মানে মিউজিক ভিডিঅ'টোৰ ওপৰত নিউটন লান্থাছাপা অলপমান জানি লওঁ হেল্ল' আজি নতুন এটা গান লৈ আহিছোঁ গানৰ নাম আছিলে তুম হো কাহা সেইটো 2013ত আমাৰ বনোৱা হৈছে প্ৰজেক্টটো প্ৰজেক্ট আণ্ডাৰ টিমাবং প্ৰডাকশ্যনৰ আণ্ডাৰত হৈছে প্ৰজেক্টটো আৰু প্ৰডিউচাৰ আছিলে প্ৰফুল হাছনো আৰু সিংগাৰ আছিলে পদ্মা পাঠাৰী হাছনো আৰু অসীম দাস মিউজিক অসীম দাসে কৰিছে আৰু আৰ্টিষ্ট পদ্মাবাই কৰিলে আৰু তাৰপিছত অবিনাশ বুলি এটা মডেল আছিলে তাক কাষ্ট কৰিলোঁ আৰু কোৰিওগ্ৰাফাৰ আছিলে মিনাল দাউলা গুকো আৰু কেমেৰাত আছিলে আমাৰ ৰাজীৱ শইকীয়া আৰু ডাইৰেক্টৰ মই আছিলে তেনেহাকে আৰু আমাৰ কেনেকুৱাকে এই প্ৰজেক্টটো হ'ল একচুৱেলি এই প্ৰজেক্টটো হোৱাটো এটা কোইনচিডেণ্টলি হৈছে হা মই পদ্মাবাৰ লগত কণ্টেক্ট হৈছিলে বেলেগ এটা প্ৰজেক্টৰ কাৰণে যিটো আছিলে আমি ফিল্ম এখন বনাইছিলে চাওমিন বুলি সো সেই ফিল্মৰ এটা প্ৰমোশনাল ভিডিঅ'ৰ কাৰণে আমি গান ডিমাছা গান লাগিছিলে মই তেতিয়া মোৰ কাৰো চিনাকি নাছিলে ইণ্ডাষ্ট্ৰীত ডিমাছা ইণ্ডাষ্ট্ৰীত তেনেকুৱাকৈ মই বলটো আছামিছত অলৰেডি কাম কৰি আছিলোঁ তেতিয়া বাট ডিমাছা ইণ্ডাষ্ট্ৰীত মোৰ মানে তাৰ লগত কণ্টেক্ট আছে বাট তেতিয়া আমাৰ লিডিং ছিংগাৰ আছিলে পদ্মা বাখাৰী সো মই ফেচবুকত পালোঁ ফেচবুক কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ লগে মই প্ৰপ'জেল দিয়াৰ লগে লগে বাৰ ইমান পজিটিভ ৰেছপন্স এটা পালোঁ মই তাইও বহুত হেপী হ'ল তাৰপিছত তাই ক'লে হ'ব কিয় নহয় মই গুৱাহাটী আহি আছোঁ নহয় বুলি কৈছে আৰু তেতিয়া লগ পাম গুৱাহাটীত আহিলে গুৱাহাটীত লগ পালোঁ আমি ষ্টুডিঅ'ত অসীম দাৰ ষ্টুডিঅ'তে লগ পালোঁ তেতিয়া তাই আমাক গান এটা দিলে ডিমাছা গান এই গান দিয়াৰ পাছত তাই মোক ৰাতি ফোন কৰিলে ক'লে নিউটন মোৰ আৰু এটা গান আছে হিন্দী মই তোমাক গানটো দিম এই দুদিনমান পাছত দিম বুলি কৈ এসপ্তাহমান লাগি গ'ল হা গানটো পাওঁতে তাৰপিছত মই যে হ'ব না নহ'ব তেনেকুৱা আৰু চবেইতো কয় তেনেকৈ গান দিম আমুক দিম বাট নহয় মই ইমান এটা চিৰিয়াছ লোৱা নাই বাট আমাৰ যিটো গান ডিমাছা গান আমি প্ৰমোশ্যনেল ভিডিঅ'ৰ কাৰণে কৰিছিলে সেই কামটো আমাৰ ধুনীয়াকৈ হৈ গ'ল হোৱাৰ পাছত তেনেকৈ আছিলে এদিন পদ্মাবাই মোক ছাডেনলি ফোন কৰিলে ঐ তুমি ৰেডি হৈ থাকা হা বুলি কৈছে মই হাফলঙত আছিলোঁ মই এতিয়া গুৱাহাটীত আহি আছোঁ গুৱাহাটীত এমাহমান থাকিম আৰু এই এসপ্তাহৰ ভিতৰতে আমাৰ শ্বুটিং হ'ব তাৰপাছত মই তেতিয়া কি ক'ম আৰু তাৰপিছত মই হ'ব বুলি ক'লোঁ আৰু তেনেকুৱাকৈ মই মানে চিৰিয়াছ হোৱা নাই আহি পাই যেতিয়া পদ্মাবাই গুৱাহাটীত আহি পালে তাৰপিছত মই দুদিন পাছত শ্বুটিং কৰিলোঁ দুদিন পাছত তেতিয়া মোৰ চিৰিয়াছনেছটো আহি গৈছোঁ দুদিন পাছত মোৰতো একো কিবাই নাই তাৰপিছত তুমিতো ৰেডি আছ ন মইতো অলৰেডি তোমাক জনাই থ'লোঁ কৈছে মই এনেই মিছাতে কৈ দিলোঁ মই চব ৰেডি কৰি থ'লোঁ বুলি বাট না কেমেৰা ৰেডি একো মোৰ মানে একো ৰেডি হোৱা নাই মানে আমাৰ নাই ইউনিটটোৱে ৰেডি তাৰপিছত মই ভাবিছোঁ তাৰপিছত বায়ে ক'লে মোক আমুক লাগিব বুলি চব দি দিলে তাৰপিছত আমুক সেইদিনাখন মই জিমি লাগে বুলি কৈছিলে জিমি লাগে বুলি কৈছিলে মই কণ্টেক্ট কৰিব গ'লোঁ মানে কৈছে জিমি ফ্ৰী নাই কি ক'ম বায়ে কৈছে মই সেইদিনাখন মানে কৰিম মই কেঞ্চেলেই নকৰোঁ এতিয়া আপোনালোকে জিমি নহ'লেতো নহ'ব মই তেতিয়া ড্ৰনো নাই বাট কি হ'ল আমাৰ ইমান লাভ ভাল যিটো জিমি মানে ভাড়াত আছিল মানে কণ্টেক্ট হৈ আছিলে কেঞ্চেল হৈ গ'ল তাৰপিছত মই আকৌ ফোন কৰিলে ৰাজদাই ক'লে নিউটন তোমালোকৰ শ্বুটিংটো কেঞ্চেল হ'ল নে নাই কৈছে নাই হোৱা বুলি কৈছে মোৰ জিমিটো ফ্ৰী আছে তাৰপাছত তৎকালত 3 ঘণ্টামানতে ইফালে ফোন কৰি কিনে বাকী চব লাভ ইমান ভাল চব বস্তুটোৱে হৈ গ'ল ৰেডি হৈ গ'ল তাৰপিছত আমি চব সাজু হৈ আমি শ্বুটিং কৰিব গ'লোঁ আহক এতিয়া মই নিউটন লান্থাছাক আমি তাৰে ছেকেণ্ড প্ৰশ্নটো সোধো তেওঁক আমি সুধিম যে লোকেশ্যনটো তেওঁ কেনেকৈ ডিচাইড কৰিলে সেই গানটো শ্বুটিং হ'ল চিৰাপুঞ্জীত হ'ল চিৰাপুঞ্জীত আমাৰ আধা পাৰ্ট হৈছে তাৰপাছত বাকী হ'ল আমাৰ গুৱাহাটীতে হৈছে লোকেশ্যন আমাৰ গুৱাহাটীত য়ামাহা শ্ব'ৰুমত হৈছে আমাক পিয়ানো লাগিছিলে তাৰমানে গুৱাহাটীত আমি য়ামাহা শ্ব'ৰুমত কৰাৰ কাৰণটো হ'ল যে আমাক পিয়ানো লাগে সো আমাৰ কনচেপ্টটো আছে যে আমি চিৰাপুঞ্জীত লৈ কিনি চিৰাপুঞ্জীত পাহাৰত বহাই দি কিনি তাতে পুৰা মানে জিমি লগত শ্বট ল'ম তেনেকুৱা তাত পাহাৰ মাজত বহাব তেনেকুৱা আছিলে বাট অৰিজিনেল পিয়ানো লৈ যাবৰ কাৰণে বহুত প্ৰব্লেমো হয়
সেইকাৰণে শ্বৰুমৰ পৰা কৈছে যে সেইটো প্ৰব্লেম হ'ব তোমালোকে আমাৰ শ্বৰুমতে শ্বুটিং কৰিব পাৰিব বুলি কৈ কিনি তাতে কৰিলোঁ আৰু এনেকৈ আৰু তাৰপিছত চাইল্ড আৰ্টিষ্ট আছিলে চাইল্ড আৰ্টিষ্টৰ কেৰেক্টাৰ পাৰ্টবিলাক আমি গুৱাহাটীতে কৰিলোঁ তেনেকৈ মানে গানৰ লোকেশ্যনটো চেৰাপুঞ্জী আৰু গুৱাহাটী আৰু এতিয়া মই আহোঁ তৃতীয় নম্বৰ প্ৰশ্নটোলৈ এনি ইম'চনেল মুভমেণ্ট ডিউৰিং দ্য শ্বুটিং অফ তুম হো কাহা কি ঘটিছিলে আপোনাৰ লগত অলপমান জনাব নেকি নিজৰ শ্ৰোতাক ইম'চনেল থাকেই চব প্ৰজেক্টতো থাকে আৰু এই প্ৰজেক্টতো আছে এই প্ৰজেক্টত ইম'চনেল মিনছ কি হয় শ্বুটিঙত বহুত কষ্ট হ'ল আমাৰ কষ্ট মিনছ এটা মানে আৰ্টিষ্ট আমাৰ যিটো মেইন আৰ্টিষ্ট আছিলে পদ্মাবাই হেল্থটো বহুত বেয়া আছিলে আৰু ৰাতিপুৱা একো নোখোৱাকৈ গ'লোঁ ইয়াৰ পৰা ৰাতিপুৱা আমি 5টা মানতে ওলাই গ'লোঁ চেৰাপুঞ্জীত 5টাত গৈ কিনি তাৰপিছত তাইতো একো নাখালেই ৰাস্তাত আমি কৈছোঁ কিবা এটা খা নাখালে তাই কৈছে নাখাওঁ মানে কিবা হোৱা নাই বুলি তাত অলপ গেষ্ট্ৰিক তেনেকুৱা টাইপ হৈ গ'ল তেনেকুৱা হয় আৰু তাৰপিছত গাটো ঠিক নোহোৱা হৈ গ'ল তেনেকুৱাকৈ কামটো কৰিলে আমি মানে ৰেডি হ'লোঁ বাট যেতিয়া আমি কেমেৰা অন কৰিব বিচাৰোঁ বৰষুণ আহি যায় নহয় ইফালে আমাৰ আৰ্টিষ্টজনীৰ হেল্থটোও বেয়া আৰু ইফালে ৱেডাৰটোও বেয়া ফচি গ'ল আমি ইউনিট চব লৈ কিনি কি কৰিম তেনেকুৱা হয় আমি 12 বাজি পাৰ হৈয়ে গ'ল শ্বুটিং কৰিব পৰাই নাই আৰু এতিয়া কি কৰিম টেনশ্যনো এটা আছে তাৰপিছত লাগ ভাল আমাৰ 2 ঘণ্টামান ৱেডাৰ পাই গ'ল মানে বৰষুণ নিদিয়াকৈ তাৰপিছত আমি কৰিলোঁ তাতে কৰাৰ পাছত সেইটোৱে আৰু তাৰপিছত মই বহুত ভয় আছিলে তাৰপিছত যেতিয়া আমি শ্বুটিংটো চেৰাপুঞ্জীটো কৰি আহিলোঁ ইমান ডাঙৰ ইউনিট লৈ পিনি গ'লোঁ তাতে বাট এটা ভয় থাকে ন যে বা কেনেকুৱা হ'ল মিষ্টেক হ'লেতো বহুত আৰু আমাৰতো তেনেকুৱা বেলেগৰ মানে নিচিনা আমাৰ তেনেকুৱা হাই ফাই প্ৰডিউচাৰো নাই যিটো আৰু এই গানটো মোৰ তেতিয়া ক'ব গ'লেতো 2013ত বহুত হাই বাজেট প্ৰজেক্ট আছিলে সেই টাইমত চ' বাজেটো বহুত কিবা হ'ল চ' এটা টেনশ্যন থাকে তো বহুত মানে ৰাতিও আৰু 2 দিন পাছত আমাৰ আৰু নেক্সট শিডিউল আছে চ' তেনেকুৱা আৰু মানে বস্তুটো একো ভাবিব নোৱাৰা হৈ গৈছে মানে কেনেকুৱা হ'ব এতিয়া কামটো কৰি লৈছোঁ আৰু ইফালে হেল্থটোও বেয়া আৰু ইফালে ৱেডাৰটোও বেয়া বৰষুণ নাহিলে তাৰপিছত যেতিয়া আমি টেবুলত বহিলোঁ এডিটিং টেবুলত কামটো আউটপুটটো পালোঁ আউটপুট পোৱাৰ পাছত গমেই নাপালে যে তাই ছিংগাৰজনীৰ হেল্থটো বেয়া কিবা কিবি সেইবিলাক একো আমাৰ পাত্তাই নাই তাই গমেই পোৱা নাই যে ভিডিঅ'ত চাইটো এনেকুৱাকৈ স্মুথলি গ'লোঁ সেই পাৰ্ট যেতিয়া এই বস্তু আহিলে ন তেতিয়া ছিংগাৰজনীৰ চকুত ইমান চকু পানী ওলাই গ'ল এডিটিং টেবুলতে মানে ক'ব নোৱাৰে তাৰপিছত যেতিয়া চালোঁ তাই কান্দি আছে তাই এইফালে অট'মেটিক এই বস্তুটো ৰিলেটেড মোৰ লগতো হৈ গ'ল যে মই ভাবিছোঁ যে মই অকল চকু পানী ওলাই আছে তেতিয়া ছিংগাৰজনী পূৰা চকু পানী ওলাই আছে তাৰপিছত আমি হিৰ' আহিছিলে তেতিয়া যিটো মানে মডেল আছিলে অবিনাশো আহিছে অবিনাশ আহি কিনি চালোঁ তাইও মুড অফ হৈ মানে কিবা এটা ইম'চনেল ফিল এটা আহিলে মানে গম পালোঁ যে শ্বুটিঙৰ টাইমত আমাৰ কিমান কষ্ট আছিল সেই বস্তুটো চব ৰিলেট হৈ গ'ল চবৰ লগত মানে সেইটোৱে মোৰ মানে আমাৰ মানে মোৰ নহয় আৰু আমাৰ মানে ইম'চনেল শ্বুটিঙৰ পাৰ্টটো সেইটোৱে শ্বুটিং শেষ হোৱাৰ পাছতো লাষ্ট মমেণ্টলৈকেও আমাৰ সেই বণ্ডিংটো আছিলে আহক এতিয়া আমি নিউটন লামথাচাক সোধোঁ চতুৰ্থ প্ৰশ্নটো সেই ডিজাইনাৰ কোন আছিলে ইমান ধুনীয়া তেওঁলোকে সাজ পোছাক পিন্ধিছিলে কোনে কৰিছিলে সেই অনুভৱটো মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁ কাক ডিজাইনাৰ আছিলে জয় কাশ্যপ জয় সিং আৰু তাৰপিছত আৰু ট্ৰেডিশ্যনেল আমি ফিউজন কৰি কিনি কৰিছিলে মানে গাউন আৰু ৱেষ্টাৰ্ণ আৰু ডিমাচা ফিউজন কৰিছে বাকী ডিমাচা পাৰ্টটো আমাৰ পদ্মাবাই আছিল তাই নিজে আৰু তাৰপিছত তাই দুজনী ছোৱালীও হেল্প কৰিছে ড্ৰেছ কোডটো কালাৰ কেনেকৈ ডিজাইন কেনেকৈ ল'ব কেৰি কৰিব তাতে সেইটোৱে আৰু আমি এতিয়া আজি যিটো টপিক আছিলে আমি অন্তলৈ আহিলোঁ আৰু যোৱাৰ আগতে আকৌ ক'ব বিচাৰিছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বস্তুটো তেওঁৰ লগত জড়িত হ'বলৈ ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি কমেণ্ট থাকে তেওঁক দিব তেওঁৰ লগত জড়িত থাকিব এই কথা কৈ পেলাই মই আজি ছাইন আউট হৈছোঁ থেংক ইউ